সেই বন্ধু বান্ধৱীসকল কি খবৰ বাৰু? ৰাতিপুৱাৰ চাহকাপেৰে দিনটোৰ আৰম্ভণি কৰিছোঁ দেই। এইফালে দেখিছেনে, জীয়া মানুহকো গা পা ধুৱাই ল'লোঁ, কাৰণ আজি আমাৰ ঘৰত বয়সস্থ 5জন মানুহক জলপান খুৱাম। এইফালে এয়া তেওঁলোকো আহি পালে, তেওঁলোকক আগবঢ়াই মেলি দিলোঁ, তেওঁলোকেও এয়া খোৱাত ব্যস্ত হৈ আছে, লগতে আমাৰ জীয়া মানুহকো দিলোঁ। আজৰি হৈ তেওঁলোককো বিদায় দিলোঁ আৰু দুপৰীয়াৰ ভাত সাজৰ কাৰণে পাকঘৰলৈ বুলি আহিলোঁ। এয়া দেখিছেনে, আলু ভাজিলোঁ, এয়া খৰিচা, দালি, সুন্দৰকৈ ভাত সাজ খাই পেলাই আজৰি হৈ গ'লোঁ। ভাত পানী খাই আজৰি হ'লোঁ, আজৰি হৈ জীয়া মানুহ খুৱাওঁ বুলি ৰুমলৈ বুলি আহিলোঁ। তাইক ধুনীয়াকৈ খুৱাই থৈ গ'লোঁ, কিন্তু তাই ইমানেই টেঙৰ, চাব দেই, চকুকেইটা মেলি টিপটিপাই আছে, দেখিছে? ইমান দুষ্ট নহয়। বহু চেষ্টা কৰাৰ পিছত তাই শুলে, লগতে ময়ো অলপ শুলোঁ। শুই উঠি এয়া আবেলিৰ কাৰণে চাহ বনালোঁ, চাহৰ লগত এয়া ৰুটি খাম বুলি ভাবিলোঁ, ৰুটিকে বনালোঁ, লগত এয়া গুড় দি ৰুটি খাই আপোনালোকে ভাল পায়নে? আমি পিছে বৰ ভাল পাওঁ। আজিলৈ মোৰ শ্বৰ্ট ভিডিঅ'টো ইমানেই, বাই বাই দেই।